हेलो एवरीवन আপোনালোকক মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ বাৰু ভালনে? মোৰো ভালেই। আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু কাষতে থকা বেল আইকনটো দবাই থব যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশনবোৰ আপোনালোকে পাই যায়। আৰু আপোনালোকৰ মোৰ চেনেলটোত বিশেষ কোনো ভিডিঅ' দিয়া হোৱা নাই। এটা ভিডিঅ' দি থৈছোঁ, চাব আপোনালোকে উপকৃত হ'ব বুলি মই আশা কৰোঁ। ফুলৰ ভিডিঅ' এটা কৰি থোৱা আছে আৰু আপোনালোকক মই ভাবিছোঁ কোনো আগতে ব্লগ বনোৱা নাছিলোঁ, ভাবিছোঁ এইবাৰৰ পৰা ব্লগ বনাম ষ্টাৰ্ট কৰিম। আৰু আহকচোন আমি আজি দয়াং নৈখন চাওঁ। ওচৰতে মাৰ ঘৰৰ ওচৰতে দয়াং নৈখন আছে, ব'লকচোন তালৈকে যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। চাওক আপোনালোকে, সঁচাই ভাল লগা পৰিৱেশ হয়নে? যদি আপোনালোকৰ মন বেয়া লাগি থাকে নৈ পাৰলৈ আহিলে আপোনালোকৰ অট'মেটিকলি মনটো ভাল হৈ যাব। কি ধুনীয়া গছ গছনিও আছে ইয়াতে। এইখন দলনো দি থৈছে যাতে খেতি কৰা মানুহবোৰে আৰু ইয়াত সুবিধা হয়, পানী নিয়াত কোনো অসুবিধা নাপায়। তাৰ বাবে যেতিয়া দয়াং নদীৰ পানী অলপ চুইয়ে যাওঁ আৰু পানীখিনি এতিয়া ঘোটা আহিছে। এইবাৰ আমি পাৰৰ পৰা দয়াং নৈখন চাম। গধূলিয়ে হ'ল আৰু আমিও ঘৰলৈ যাওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি সঁচাকৈয়ে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ইমানেই, বাই বাই।